নমস্কাৰ মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' লৈ আনিছো বহুত ইম্পৰ্টেণ্ট যে আমাৰ মানুহৰ যে শৰীৰৰ বিষয়ে মই আজি আপোনালোকক বুজাম মানে যে মাথাটো কি হয় মুখ কি হয় মানে এইবিলাক বডিবিলাক কি বুলি কয় মোৰ লগৰ ফিৰোজ দলে আছে এটোক সবেই মিচিং বুলি নকয় মিচিং বান্দা হয় একদম তাগৰা বান্দা আৰু মই আশা কৰো আপোনালোকে ভিডিঅটো মোৰ পৰা মোৰলৈ চাব বুলি আৰু ইম্পৰ্টেন্ট এটো কাৰণ ইম্পৰ্টেন্ট যে নিজৰ বডিৰ পাৰ্টটো যে মিচিংত আপোনালোকক মই বুজাম মানে ইখাম যে মিচিংত এইবিলাক কি বুলি কোৱা হয় আৰু আমি এটুকা ভিডিঅটো আৰম্ভ কৰিব বিচাৰিছো পোনপ্ৰথমে ইয়াক মই ডাঙৰ এটা কোৱেশ্যন মানে ডাঙৰ এটা বস্তু দিব বিচাৰিছো যে চকুটো কি বুলি কয় চকুটোক আমিক বুলি কয় চকুটোক আমিক বুলি কয় আৰু নাকটো কি কয় নাক ইয়েবুং বুলি কয় নাকটোক ইয়েবুং নাক মানে ইয়েবুং আৰু মুখটোক কি কয় মুখ মানে হল নাপাং বুলি কয় মুখটোক নাপাং দাঁতটোক কি বুলি কয় দাঁতটোক আয়ে বুলি কয় আয়ে জিভাটোক কি বুলি কয় জিভাটোক একচুয়ালি আয়া বুলি কয় জিভাটোক আয়া জিভাটোক আয় চুলিটোক কি বুলি কোৱা হয় চুলিটোক ডমুট বুলি কয় ডমুট ডিঙিটোক কি বুলি কোৱা হয় ডিঙিটোক আলিং বুলি কয় আলিং ডিঙিটোক আলিং ন আৰু এটো কি বুলি কোৱা হয় কলিজাটোক আচিন বুলি কয় কলিজাটোক আচিন বুলি কয় কলিজাটোক আচিন আৰু হাতটোক কি বুলি কোৱা হয় হাতটোক আলাক বুলি কয় হালাক নখটোক কি বুলি কোৱা হয় নখটোক লাকচিন বুলি কয় আঙুলিটোক কি বুলি কয় মিচিংত আঙুলি বাৰু কৈছিল আঙুলিয়ে বাৰু কঁকালটোক কি বুলি কোৱা হয় কঁকালটোক একচুৱেলি অগং বুলি কয় কঁকালটোক অগং বুলি কোৱা হয় ঘাটিটোক কি বুলি কয় গাঁঠিটোক গাণ্টি বুলি কয় কিছুমানে গাঁঠিটো গাণ্টি বুলি কয় অসমীয়াত গাঁঠি বুলি কয় কিছুমানে আমাৰ এইফালে গাণ্টি বুলি কয় আৰু ভৰিটোক কি বুলি কোৱা হয় ভৰিটোক আলে বুলি কয় ভৰিটোক আলে আৰু পিঠিটোক কি বুলি কয় পিঠিটোক আমৰ বুলি কয় আমৰ পেটটোক কি বুলি কয় পেটটোক আকি বুলি কয় আকি পেটটো পেট আকি আৰু নাভিটোক কি কয় নাভিটো কিবা কয় একচুৱেলি আমাৰ মিচিং ভাষাত কিনি বুলি কয় নাভিটোক কিনি বুলি কয় নাভিটোক কিনি বুলি কয় ন আৰু কপাল আমাৰ এইটো কপাল বুলিহে কয় কিছুমানে বাৰু কপাল চে কামাং কিবা বুলি তেনেকৈ কয় বাৰু ঠিক আছে চেলাউৰিটোক কি বুলি কয় চেলাউৰিটো একচুৱেলি কিবা কয় চেলাউৰিটোক এইটো চেলাউৰিটো আমাৰ মিচিং ভাষাত কিছুমানে বাৰু বেলেগ ভাষাটো ব্যৱহাৰ কৰে কিছুমানে কিন্তু আমাৰ মিক্স আপ বুলি কয় অৰিজিনেলকৈ মিক্স আপ চেলাউৰিটোক মিক্স আপ ন আৰু আপোনালোকে গম পালে যে একদম পুৰা চাৰ্ট অলপ নহয় আকৌ আমি স্পীডত ক'লোঁ বুলিহে আৰু আপোনালোকক মই মোৰ মুখেদি আজি মানে মোৰ মুখেদি আৰু এবাৰ থাকি গ'ল যে কাণটোক কি কয় কাণটোক একচুৱেলি ইয়েৰুং বুলি কয় ইয়েৰুং নাকটো ইয়েবুং বুলি কয় নাক ইয়েবুং আৰু আপোনালোকে বুজিলে যে মানুহৰ অংগ প্ৰত্যংগ কিমান কি বহুত আৰু মই বেছি কোৱাই নাই যে দাড়িটো কি বুলি কয় বাৰু দাড়িটোক নাম্বুৰ বুলি কয় নাম্বুৰ দাড়িটো কি নাম্বুৰ দাড়িটো নাম্বুৰ আমাৰ নাইকিয়া মানুহ আৰু মই নেক্সট আৰু এবাৰ আপোনালোকক মই এইটো গাই শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এবাৰ বঢ়িয়াকৈ মানে পূৰা কমপ্লিট আৰু এইটো কৰিব যে ভালদৰে মনোযোগ দি শুনিব মই এতিয়া পূৰা মানে লেহেমে ধুনীয়াকৈ মই আপোনালোকক গাই দিম চুলি মানে হৈছে দুমুট আৰু কি কয় চকু মানে হৈছে যে আমিক
নাক মানে হৈছে যে য়েবুং, নাক মানে য়েবুং, মুখ মানে হৈছে নাপাং, আৰু দাঁত মানে হৈছে আয়ে, জিভা মানে কি আছিলে, জিভা মানে আয় জিভা মানে আয়, কলিজা মানে আচিন, আৰু চেষ্টটো হৈছে যে বুকুত হৈছে যে পকাং, আৰু এইটো লাইটাৰ ৰেপটেল হাতটো হৈছে যে আপোনাৰ আলাক, হাতটো হৈছে যে আলাক, পেট মানে হৈছে যে আকি, পেটটো হৈছে যে আকি, নাভিটো হৈছে কিনুং, নাভিটো হৈছে যে কিনি, আৰু আৰু এইটো আঙুলিটো এই ফিংগাৰ, আঙুলিটো আঙুলিয়ে কয় ন, আৰু আঙুলিৰ ওপৰত থকা নখটো হৈছে যে লাক্সিন, কঁকালটো হৈছে যে উগুং, আৰু ভৰিটো হৈছে যে আলে, আৰু ভৰিৰ তলৰ ঘাটিটো হৈছে যে গান্তি, আৰু কি আৰু গালটো হৈছে যে গালটো হৈছে মিংম, আৰু এইটো ডিঙিটো হৈছে আলুং, ডিঙিটো হৈছে আলুং, আৰুতো নাই। আৰু এটা মই আপোনালোকক এটা আমাৰ মিচিং মানুহ মিচিং মানুহ আমাৰ বন্ধু, আমাৰ মৰমৰ মোক যোনে যোনে চাই আছে চবকে মই এটা ৰিকুৱেষ্ট, এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে মিচিঙত কি বুলি কোৱা হয় যে কিডনীটোক মিচিঙত কি কয়, লিভাৰটোক মিচিঙত কি কয়, আৰু কামিহাৰটোক কি কয়। এই তিনিটা বস্তুটো মই লিখা আছে হয়, কিন্তু তথাপিতো মই কোৱা নাই। এইটো মই আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ, আমাৰ মিচিং বন্ধু বান্ধৱী ইহঁতৰ পৰা মই জানিব বিচাৰিছোঁ যে আমাৰ এই তিনিটা বস্তু কিডনী, লিভাৰ, কামিহাৰ, এই তিনিটা বস্তুটো মই আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ যে আপোনালোকে মোক কমেণ্ট বক্সত নিশ্চয় জনাব এই তিনিটাটোক। আৰু আশা কৰোঁ যে এই ভিডিঅ'টো আপোনালোকৰ বা চবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে, যে ইম্পৰ্টেণ্ট মানে বহুতেই ইম্পৰ্টেণ্ট, যে মানুহৰ অংগ প্ৰত্যংগ কোৱাটো এটা জনাটো বহুত ডাঙৰ কথা। আৰু মই এইটো কাৰণে আপোনালোকক মই শিকাইছোঁ যে এইবিলাক বস্তু মিচিঙত জানিব লাগে, অসমীয়া মানুহ বা বেলেগ মানুহ হওক, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ চবেই জানিব লাগে। এইবিলাক অসমত থকা যিমান আমাৰ অসমবাসিন্দা ৰাইজ আছে চবেই জানিব লাগে এইবিলাক কথা, আমাৰ মিচিং কথাবিলাকো জানিব লাগে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোক ভাল পাইছে বুলি, আৰু ভাল পালে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব, আৰু কমেণ্ট কৰি মোক এই তিনিটা বস্তুটোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।